তো হাই গাইজ গুড মৰ্ণিং। তো মোৰ খবৰ বাৰু ভাল, আপোনালোকৰ খবৰ কেনেকুৱা? তো মই আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি দেউতা এয়া চাওক, দেউতাৰ আজি অকণমান গাটো বেয়া। তো ইয়াতে ঘৰতে লেট্ৰিন কৰিছে। তো মই অকণমান এইবিলাক চাফা কৰি দি আছোঁ, লেতেৰা নহয় অলপমান পৰিছে। তো এইবিলাক চব চাফ চিকুণ মই কৰি আছোঁ এতিয়া ৰাতিপুৱাই দেখিবলৈ পাইছে পূৰা ক্লিন কৰি আছে। তো এইবিলাক পাকাবিলাক আগতে মানে মোচা হৈ গৈছে। তো এইবিলাকত অকণমান লেট্ৰিন আছিলে। তো মই এইবিলাক আৰু চাফা কৰিছোঁ, প্ৰথমত কৰিছোঁ কিন্তু এইবিলাক যোৱা নাছিলে। তো মই নেক্সট টাইম আৰু এইবিলাক ক্লিন কৰি আছোঁ ভালকৈ। এতিয়া এইবিলাক চাফা কৰি বিচনাৰ গোটেই বেড কভাৰ, তাৰপিছত গাৰুৰ কভাৰ সকলোবিলাক মই ওলালোঁ। এইবিলাক সকলো ওলালোঁ। এয়া মই বেড কভাৰ ধুই আছোঁ, ইয়াত গাৰুৰ কভাৰো আছে। সকলোবিলাক কাপোৰ আজি ওলালোঁ। মই দেউতাৰ কাপোৰ সকলো ধুই দিম। দেউতাৰ মানে লং পেণ্ট চাৰ্ট যিমান আছিলে সকলোবিলাক মই আজি একদম ভালকৈ ক্লিন কৰি দিম। এইবিলাক সকলোতে লেট্ৰিন কৰিছিলে। তো মই ধুইছোঁ। নালাগে ভেন্দি ভাজে গালকি রোগ দিব করে না আমি বড়া বানাই মাছ ভাজে খাবো মাছ যদি ভাজি না রান্ধি রান্ধে খেরুয়া কই রান্ধে আর তুই ভেন্দি ভাজে বলবা ডাইল নিয়ে বসে বড়া করে তুলি আছে এতিয়া মেটবিলাক ধুইছোঁ। এইবিলাক যদিও লগা নাই তথাপি বেয়া লাগে নহয়। চ' এইবিলাকো মই একেবাৰে চাফা কৰি দিছোঁ। মেটবিলাক হ'ল। এতিয়া গাৰুৰ কভাৰবিলাক ইয়াত ধুই আছোঁ মই এটা এটাকৈ সকলো ধুই আছোঁ কাৰণ একবাৰে নোৱাৰোঁ নহয় অকলে এটা তো এতিয়া মই মানে বেচিনটোও চাফা কৰি লৈছোঁ। তো এইটো বেচিন লেতেৰা হৈছে আৰু বাহিৰতটোও মই চাফা কৰিম। তো সেইটো অলৰেডি কৰিলোঁ, ইমান নেদেখুৱালোঁ কাৰণ অকণমান মই কিবা অলপ অসুবিধাত আছিলোঁ। তো সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। তো এতিয়া মই এইটো বেচিন চাফা কৰি আছোঁ। বহুত লেতেৰা হৈছিলে তথাপি মানে কয় মই বোলে এইবিলাক নকৰোঁ কিন্তু মই কৰিছোঁ। তো মই আপোনালোকক কৈছিলোঁ নহয় মই এটা বহুত প্ৰব্লেম হৈ আছে। তো যিদিনাখন মোৰ 1K হ'ব তো মই সিদিনাখন সকলো কৈ দিম। তো এইবিলাক চাফা কৰি আছোঁ। এয়া চাওক।
সব ভাগি ছাগি লেতেৰা হৈছে। তো ফাইনেলি আমাৰ ক্লিন হৈ গ'ল, ইমান ধুনীয়া হৈছে। আচাক পূৰা একদম চাফা হৈ গৈছে, তো একদম কমপ্লিট। তো আজি দুপৰীয়া বহুত কাম কৰিলোঁ, আব্বাই গোটেই একদম চব শেষ কৰি দিছে। আপোনালোকে ভিডিঅ'টো চাই তো কৰিছে। ৰাতি আজি আব্বা আনিছে চিকেনটো। কওক আজি আমি চিকেন খামটো, এয়া গৰমত বনাব লাগিছোঁ। এয়া চব চিকেন আজি খাম আমি চিকেনটো। আপোনালোকে চব কেনেকুৱা হয় চবজি বনোৱা হৈছে খাওঁ যেন লাগিছে। তো আহক কাপোৰ চাপোৰ ধুই দেউতাৰ গা পা ধুলোঁ, ভাত চাত খালোঁ। তো এতিয়া মাইনাহঁতক সেইদিনাখন ধুই দিছিলোঁ যে আজি একদম ষ্টাইল কৰি দিলোঁ। এয়া ষ্টাইল কৰি দিলোঁ। এয়া চাওক, এয়া পূৰা লেচ বাকি দিলোঁ। এয়া দুডাল এয়া চাওক, আপোনালোকে কি ধুনীয়াকৈ সজাই দিছোঁ। এয়া চাওক, এয়া এডাল আৰু এডাল দুইডালকৈ দিছোঁ। এনেকৈ পূৰা কাপোৰ চাপোৰবিলাক ভালকৈ দিলোঁ। এয়া চাওক, পূৰা একদম মালা চালা আছে। এয়া ক্লিপ মাৰি দিলোঁ। তাৰপিছত এয়া চাওক, তাৰপিছত ডাঙৰ মাইনাক দিলোঁ, ডাঙৰ মাইনাকো দিছোঁ। এয়া একদম ভালকৈ সজাই দিলোঁ। এয়া মূৰ থূৰ চুচি দিলোঁ। তাৰপিছত এয়া পিছফালে লেচ বাকি দিলোঁ। আপোনালোকে চাওক কি ধুনীয়া হৈছে। পুতুল তাত এয়া চাওক কি ধুনীয়াকৈ লেচ মাৰি দিলি, পূৰা একদম সুন্দৰকৈ দি দিলোঁ। এয়া চাওক, আমাৰ মাইনা আজি ফুৰিব যাব বজাৰত। এয়া চাওক, বাই বাই।